যোৱাকালি এনালাইচিছৰ ভিডিঅ'টো যিসকলে চাইছিল তেওঁলোকে গম পাইছে যে আজি মাৰ্কেটখনে আমাৰ ইম্পৰ্টেণ্ট লেভেলবিলাক কেনেকৈ ফ'ল' কৰিছে, কি ধুনীয়াকৈ ৰেছপেক্ট কৰিছে। চ' আমাৰ এনালাইচিছবোৰ বহুত ধুনীয়া আছিল যোৱাকালি। এতিয়া আপোনালোকে চাওক মাৰ্কেটখনে কি কৰিলে আজি। মই যোৱাকালিয়ে কৈছোঁ যে মাৰ্কেটখন এনেকুৱা এটা জেগাত আছে, মাৰ্কেটখনে কোনফালে যাব এতিয়াও ডিচাইড কৰা নাই। চ' যোৱাকালিও আপোনালোকে চাওক এই জেগাটোতে বন্ধ হৈছিল, হয় নহয়? আৰু আজিও এইখিনিতেই বন্ধ হৈছে। মই যোৱাকালি কি কৈছিলোঁ আপোনালোকক ভিডিঅ'টো, আমাৰ এই যিটো ব্লেক জ'ন আমি বনাইছিলোঁ যোৱাকালি, এই জ'নটো ন' ট্ৰেড জ'ন, আৰু এই জ'নটোত আপোনালোকে কেতিয়াও ট্ৰেড নকৰিব, হয়তো ফচি যাব পাৰে। চ' চাওক মাৰ্কেটখনে আকৌ আজিও সেই ছেইম জ'নটোতে আমি ইমান এটা সৰু জ'ন লৈছোঁ, হয়নে? এই জ'নটো আমি বেংক নিফ্টিত চাব গ'লে এটা বহুত সৰু জ'ন। এই সৰু জ'নটোত মানে জ'নটো ইমান ধুনীয়াকৈ কালি বনাইছোঁ, মাৰ্কেটখনে গৈ এইটোতে বন্ধ হৈছে। দেখিলেনে? প্ৰথমতে আজি মাৰ্কেটে কি কৰিলে, ইয়াত যিখিনি চেলাৰ্ছ আছিলে বা এইখিনিত যিখিনি চেলাৰ্ছ আছিল, চ' তেওঁলোকে এইখিনিৰ পৰা যেতিয়া মাৰ্কেটখন ইয়ালৈকে নামিছিলে, চ' তেওঁলোকে অলৰেডি প্ৰফিটত আছিলে। যিসকলে বুক কৰিলেতো ঠিকে আছে, যিসকলে ভাবিছে যে এটা ডাঙৰ প্ৰফিট দম, একদম মাৰ্কেটখন তললৈ নামিব, আমি ট্ৰেইল কৰি কৰি গৈ থাকিম, যেতিয়া তেওঁলোকে মাৰ্কেটখন এইখিনিলৈকে আহিলে, এইখিনিৰ পৰা পৰি এইখিনিলৈকে আহিলে, তেওঁলোকে কি কৰিলে, ষ্টপ লছটো ইয়ালৈ লৈ আহিলে, যিসকলে ট্ৰেইল কৰিছে, বা এইখিনিলৈকে লৈ আহিলে। আৰু এইখিনিলৈকে আহোঁতে তেওঁলোকে কি কৰিব, ষ্টপ লছটো এনেকুৱাত লৈ আহিব। দেখিছে যেতিয়া মাৰ্কেটখন আকৌ ৰিভাৰ্চ হ'বলৈ ধৰিছে, হয়নে? মাৰ্কেটখন এইফালে ৰিভাৰ্চ হ'বলৈ ধৰিছে, তেওঁলোকে কি ভাবিব যে এইখিনিৰ পৰা ঘূৰি এনেকৈ মাৰ্কেটখন নামিব পাৰে। দেখিছে মাৰ্কেটখন আকৌ গুচি গ'ল। চ' তেওঁলোকে যেতিয়া যিসকলৰ ষ্টপ লছ ইয়াত আছিল, মাৰ্কেটে আজি কি কৰিলে, গেপ আপ অপেনিং হৈ পেলাই সিহঁতৰ ষ্টপ লছখিনি খাই থৈ দিলে। আৰু লগতে কি কৰিলে, ইয়াতো বায়াৰ্ছ আছে, মনত ৰাখিব বায়াৰ্ছ ইয়াতো বহি আছে। চ' মাৰ্কেটখনে কি কৰিলে, আজিতো আপোনাৰ ফিন নিফ্টিৰ এক্সপাইৰিও আছিলে। চ' মাৰ্কেটখন আজি আকৌ গেপ আপ অপেনিং হৈ পেলাই ডাউন হৈ আহিলে, কাৰণ ইয়াত বহুতখিনি হেভি চেলাৰো বহি আছে। এইকাৰণে এতিয়া মাৰ্কেটখনে ডিচাইড এতিয়াও কৰা নাই কোনফালে যাব। আৰু আপোনালোকে যদি চাই, মই যদি এটা ডাঙৰ জ'ন ধৰোঁ, তেতিয়াহ'লে আপোনালোকে চাওক, ঠিক আছে, এই জ'নটো মাৰ্কেটখন এই জ'নটোত আপোনালোকে ডাঙৰ টাইম ফ্ৰেমত যদি চাবলৈ যায়, ঠিক আছে, এই জ'নটোত মাৰ্কেটখন ফচি আছে। চাওক এইখিনিয়ে ধৰি লৈছোঁ বাৰু মই। এই জ'নটোত যদি মাৰ্কেটখন ফচি থাকে, তেতিয়াহ'লে মাৰ্কেটখনৰ কাৰণে এতিয়া যদি এই আহিবলগীয়া সময়ত যদি এই জ'নটো কেনেবাকৈ ব্ৰেক কৰে, তেতিয়াহ'লে এটা আপোনালোকে ভাল মুভ পাব পাৰে। হয়তো তলফালেও পাব পাৰে বা ওপৰ ফালেও পাব পাৰে। কিন্তু মোৰ যিটো মানে এনালাইচিছ বা মোৰ যিটো এক্সপিৰিয়েঞ্চ, মাৰ্কেটখন মোৰ মতে কি কৰিব পাৰে, আপোনালোকে চাওক, এনেকৈ গৈ এনেকৈ আহিব পাৰে, ঠিক আছে। এতিয়া আমাৰ কাৰণে আপোনালোকে গম পালে এই লেভেলটো কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট। এইটো লেভেল কিমান, 44,400 যিটো লেভেল, সেই লেভেলটো আমাৰ কাৰণে আহিবলগীয়া সময়ত বহুত বেছি ইম্পৰ্টেণ্ট হ'ব। যদি এই লেভেলটো ব্ৰেক কৰে, তেতিয়াহ'লে আমাৰ টাৰ্গেট কি হ'ব বাৰু। আৰু আজি মোৰ একো চেঞ্জ কৰিবলগীয়া নাই, কাৰণ মাৰ্কেটখন যোৱাকালিৰ জেগাতে বন্ধ হৈছে। যিখিনি যোৱাকালি এনালাইচিছ কৰিছিলোঁ, আজিও সেইখিনি ছেম থাকিব। যদি এই জ'নটো যদি ব্ৰেক কৰে, তেতিয়াহ'লে আমাৰ এইটো টাৰ্গেট আৰু এইটো টাৰ্গেট আৰু এইটো টাৰ্গেট। এই জ'নটো যদি ব্ৰেক কৰে, তেতিয়াহ'লে আৰু এটা আপোনালোকে ফল ভালকৈ দেখা পাব। আৰু সেই ফলটো কিমানলৈকে আহিব পাৰে চাই লওক। মই কৈ দিছিলোঁ যোৱাকালি যে সেই ফলটো আপোনালোকৰ প্ৰথম ফল এইখিনিলৈকে আহিব পাৰে, তাৰপাছত এইখিনি মানে 44,380 আৰু 43,800 আৰু 43,600 এবাৰ আপোনালোকে দেখা পাব পাৰে আহিবলগীয়া সময়ত। চ' ভালকৈ থাকক, কাৰণ আহিবলগীয়া সময়খিনি আপোনালোকে দেখিব বহুত নিগেটিভ হৈ থাকে মাৰ্কেটখনি, এই যিখিনি আহিবলগীয়া মান্থছ আছে। আৰু মই আপোনালোকক কাইলৈ হয়তো গেপ আপ এটা অপেনিং দিব পাৰে, নহ'লে গেপ ডাউন দিব পাৰে। কিন্তু আপোনালোকে 1 মিনিটত যদি যায়, চ' 1 মিনিট এইটো চাৰ্ট হয়, 1 মিনিটৰ সৰু সময়ৰ কাৰণে আপোনালোকে এটা কাইলৈ ওপৰৰ ফালে মুভ পাব পাৰে। আৰু টাৰ্গেট কিমান হ'ব, এইখিনিলৈকে হ'ব, 44,638 বা এই লেভেলটোলৈকেও আহিব পাৰে। কিমান হয় এই লেভেলটো, 44,580 এই লেভেলটোলৈকে আহিব পাৰে। কি কাৰণে মই ক'লোঁ, আজি যদি 1 মিনিট চাৰ্টখনত চাই, মাৰ্কেটখনে এনেকৈ ৰিভাৰ্চ এটা হেড এণ্ড শ্ব'ল্ডাৰ টাইপ বনাই আছে, এনেকৈ দেখিছেনে, এনেকৈ। আৰু এই বস্তুটো যেতিয়া ব্ৰেকআউট হ'ব, ইয়াৰ টাৰ্গেটটো কিমান হ'ব, ইয়াৰ টাৰ্গেটটো এই যিখিনি ডিষ্টেঞ্চ, এইখিনিৰ পৰা এই যিখিনি হেড এণ্ড শ্ব'ল্ডাৰ, মানে চাওক এইখিনিৰ পৰা এইখিনি, এই লেভেলটো দেখিছেনে, মাৰ্কেটখন ইয়াৰ পৰা যে উঠিছে, এই লেভেলটোৰ পৰা এইখিনি যিমান ডিষ্টেঞ্চ, সেই ছেইম ডিষ্টেঞ্চ আপোনালোকে এইটো উলিয়াই দিয়ক, সেইটো হ'ব আমাৰ টাৰ্গেট। চ' সেইকাৰণে মই কৈছোঁ ইমানখিনিলৈকে বা এইখিনিলৈকে এটা টাৰ্গেট আহিব পাৰে। কিন্তু আমি যদি এতিয়া 1 আৱাৰত চাবলৈ যাওঁ কেনেকুৱা হৈ আছে মাৰ্কেটখন, আমি এবাৰ ষ্ট্ৰাকচাৰটো চাওঁ, কিবা বনাই আছে নেকি মাৰ্কেটখনে।
চ' মাৰ্কেটখন আপোনালোকে দেখিছে এডাল ট্ৰেণ্ড লাইন ফ'ল' কৰি আছে, ছাপৰ্ট হিচাপে গৈ আছে। এই ট্ৰেণ্ড লাইনডাল ব্ৰেক কৰিলেহে আমাৰ মাৰ্কেটৰ কাৰণে এটা নিগেটিভ ভিউ দেখা পাম। এইটো ছেম হৈ আছে, মাৰ্কেটখন এনেকৈ অহাৰ চান্স বেছি আছে। এইখিনিলৈকে আহি হয়তো আকৌ এবাৰ অকণমান এনেকৈ ৰিভাৰ্ছ দিব পাৰে, কিন্তু ডাউন ট্ৰেণ্ডত অহাৰ চান্স মোৰ মতে বেছিকৈ দেখা পাইছোঁ মই। ঠিক আছে, আপুনি যদি আৰু অকণমান সৰু কৰি চায় 1 আৱাৰত চাওক মাৰ্কেটখনে কি কৰি আছে। এইটো এটা এনেকৈ ফ্লেগ বনাই আছে, এই ফ্লেগ দেখিছেনে এনেকৈ। আৰু যেতিয়া এই ফ্লেগখন তলফালে ব্ৰেক হ'ব মাৰ্কেটখন ক'লৈকে আহিব পাৰে, এই ব্লেক লাইনডাললৈকে আহিব পাৰে, 43,045লৈকে আহিব পাৰে। চ' মই আপোনালোকক এতিয়াই কৈ থৈছোঁ, আজি ডেটটো মনত ৰাখক, মাৰ্কেটখন 43,800, 43,600 বা লাষ্ট টাৰ্গেটটো 43,045, এইকেইটা টাৰ্গেট আহিবলগীয়া সময়ত আপোনালোকে দেখা পাব পাৰে, হয়তো টাইম লাগিব পাৰে। ঠিক আছে, চ' অহাকালিৰ কাৰণে আপোনালোকে গম পালে কেনেকৈ ট্ৰেড কৰিব। যোৱাকালি যিখিনি ছেম আছিল লেভেল এইখিনিয়ে হয় আমাৰ কাৰণে। এই ব্লেক জোনটো ন' ট্ৰেড জোন, আৰু এইটো যদি ব্ৰেক কৰে প্ৰথম টাৰ্গেট এইটো লওক আপুনি ফিবনাচি লেভেলৰ 580 লওক ফাৰ্ষ্ট টাৰ্গেট, 400, 44,360, 638 এইটো এটা ছেকেণ্ড টাৰ্গেট, আৰু তলফালে টাৰ্গেট আমাৰ এইকেইটা গ্ৰীণ লাইনকেইটা। ঠিক আছে, আৰু মোৰ যিটো আজি মই যিটো ইণ্ডিকেটৰ ফ'ল' কৰোঁ 1 মিনিটতে হওক 3 মিনিটতে হওক, ইয়াত আজি কি ছিগনেল পাইছে আপোনালোকে চাওক। মই ইণ্ডিকেটৰটো আপোনালোকক দেখাই দিছোঁ, এই ইণ্ডিকেটৰটো। ঠিক আছে, এই ইণ্ডিকেটৰটোত চাওক মাৰ্কেটে ক'ত ছিগনেল দিছে। বহুত ধুনীয়া ইণ্ডিকেটৰ হয়, মই বহুত মানে কি বুলি ক'ম, ভাল এটাই ছিগনেল দিয়ে। এই প্ৰথমতে মাৰ্কেটখনে ক'ত ছিগনেল দিছিলে চাওক, এইখিনিতে এটা চেল ছিগনেল দিছিলে। মাৰ্কেটখন এইখিনিলৈকে আহিছিল, তাৰপিছত গ'ল, আকৌ এইখিনিতে এটা চেল ছিগনেল দিলে, আহিলে ইয়ালৈকে, এইখিনিলৈকে চাওক কিমান পইণ্টৰ এটা ছিগনেল দিলে। এইখিনিত ক'তো ছিগনেল দিয়া নাই। তাৰপাছত ক'ত আহি গ'ল ছিগনেল আমাৰ, এইখিনিতে এটা চেল ছিগনেল দিছিল ইয়ালৈকে, এইখিনিলৈকে আপোনালোকে ধুনীয়া টাৰ্গেট পালে। তাৰপাছত এইখিনিতে আকৌ এটা বাই ছিগনেল দিলে, কিন্তু মাৰ্কেটখন তথাপিও প্ৰিমিয়াম ইমান নাবাঢ়িব, কাৰণ এইখিনিৰ পৰা এইখিনিলৈ এটা ভাল পইণ্ট পালে। ঠিক আছে, এইটো আপুনি যদি চাই কিমান 44,500ৰ পৰা গৈছে মাৰ্কেটখন 44,560, মানে 60 পইণ্টৰ এটা পালে। তাৰপাছত এইখিনি ছাইডৱেজ হৈ গ'ল, কিন্তু তাৰপাছত এটা ধুনীয়া ছিগনেল আহি গ'ল। যিকেইটা ছিগনেল দিয়ে কিন্তু পাৰফেক্ট দিয়ে, আপোনালোকে চাওক, মানে 90% প্লাছ একুৰেচি পায়। এইটো এটা ছিগনেল ইয়াত দিছিলে চেলছ কৰিবলৈ কাৰণে, আপোনালোকে টাৰ্গেট চাওক। এই ছিগনেলটোৰ মতে আমি এই যিডাল যদি তলৰ লাইনডাললৈকে টাচ কৰে তেতিয়া আমি ওলাই যাওঁ। এইখিনিলৈকে আকৌ এটা বাই ছিগনেল দিছে লগে এইখিনিত, দেখিছেনে আপুনি 4টামান 5টামান ট্ৰেড পাই গ'ল। সেইটো আপোনালোকৰ লগত কথা, আপুনি কেইটা ট্ৰেড কৰে। ইমান ট্ৰেড কৰাটো ভাল নহয়, আপুনি যদি 3টাও দিনটোত ট্ৰেড কৰে, স্কেল্পিং কৰে, হৈ যায়। ঠিক আছে, কাৰণ মোৰ দেন 60 পইণ্ট পাই যাব আপুনি ইয়াত। আৰু আজি ফিন নিফটি এক্সপাইৰী আছিলে, ফিন নিফটিটো আপোনালোকে যদি ট্ৰেড কৰে এটা ভাল পইণ্ট পালে হয়। নিফটি চাওঁ, নিফটিয়ে কি কৰি আছে। চ' নিফটিৰ এইটো মই ইণ্ডিকেটৰটো আঁতৰাই দিছোঁ। ঠিক আছে, এতিয়া নিফটিত যদি আমি চাবলৈ যাওঁ 15 মিনিটত লগাব লাগিব, 1 মিনিট লাগি আছে। চ' মই যোৱাকালি কি কৈছিলোঁ যে আপোনালোকক নিফটিৰ কাৰণে ন' ট্ৰেড জোন কোনটো আছিলে, এইখিনি আমাৰ নিফটিৰ কাৰণে ন' ট্ৰেড জোন। চাব গ'লে নিফটি আজি একো কৰা নাই, তেনেকৈ এটা জেগাতে ফচিল, গেপ আপ অ'পেনিং দিলে, যিখিনি আপোনাৰ এই গেপ এটা আছিল এই গেপটো ফিল আপ কৰি পেলাই সেইখিনিলৈকে গ'ল। কাৰণ দেখিছেনে এইখিনিৰ পৰা এইখিনিলৈ ডাইৰেক্ট গেপ এটা ফিল হৈ মানে খালী হৈ আছিলে জেগাখিনি, সেই জেগাখিনি আজি নিফটিয়ে ফিল আপ কৰি পেলাই গেপ আপ অ'পেনিং দিলে ফিল আপ কৰিবৰ কাৰণে, তাৰপাছত গৈ গোটেই ছাইডৱেজ হৈ থাকিলে, দেখিছে। কিন্তু আমাৰ আজি যিটো জোন আছিল ন' ট্ৰেড জোনৰ ওপৰতে মাৰ্কেটখনে ক্ল'জ দিছে। চ' কাইলৈ দেখা যাওক, আৰু পৰহিলৈতো এক্সপাইৰী আছে নিফটি, বেংক নিফটিৰ। চ' নিফটিৰ কাৰণে আপোনালোকে ভিডিঅ'টো যদি আগৰ ভিডিঅ'সমূহ চাইছে একেই আছে, কাৰণ একো চেঞ্জেই হোৱা নাই। আপোনালোকে যদি আজি এই জেগাটো ব্ৰেক হওঁতে ট্ৰেড লৈছে, তেতিয়াহ'লে আমাৰ টাৰ্গেট এইকেইটা আমি টাৰ্গেট, আৰু থাৰ্ড টাৰ্গেট 19,450, এইখিনি ছেকেণ্ড লাষ্ট টাৰ্গেট। আৰু এই যোনটো ব্ৰেক কৰিলে আমাৰ টাৰ্গেট কি হ'ব, এইটো 19,230 আৰু 19,200। ঠিক আছে, চ' ভিডিঅ'টো ইমানেই। আৰু ষ্টক মাৰ্কেটৰ যিটো বেছিক কোৰ্চ মই আৰম্ভ কৰিছোঁ, তাৰ ভাল ভিডিঅ'কেইটা আপোনালোকে উইকলি পাব, মানে শনিবাৰ বা দেওবাৰে মই তাৰ ওপৰত ভাল ভিডিঅ' কনচেপ্ট ৱাইজ বুজাবৰ কাৰণে আপোনালোকৰ কাৰণে লৈ আহিম। চ' আজি ভিডিঅ'টো ইমানেই আছিলে, থেংক ইউ।